আজি মাৰোৱাৰী সন্মিলন ঢেকিয়াজুলি আৰু আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেশ্যন দুটাৰ সহযোগত আজি আমি ইয়াতে ঢেকিয়াজুলি হনুমান মন্দিৰত বিনামূলীয়া স্বাস্থ্য আৰু চিকিৎসা শিবিৰ আয়োজন কৰিছিলোঁ আৰু প্ৰায় 250 ৰোগী আমি চিকিৎসা আগবঢ়াইছোঁ। লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰিছোঁ আৰু যথেষ্ট উপকৃত হৈছে বুলি অনুভৱ হৈছে গোটেই বেমাৰীখিনিৰ। আৰু বহুত ধুনীয়াকৈ আজি শিবিৰটো পৰিচালনা হৈছে আৰু মানুহখিনি আহিছে, এইটোও ভাল লাগিছে। লগতে আমাৰ যি মাৰোৱাৰী সন্মিলন আছে তেখেতসকলে যথেষ্ট সহায় সহযোগ বা যথেষ্ট কষ্ট কৰিছে কেম্পটোৰ কাৰণে আৰু অতিকে উৎফুল্লিত হৈছে মানুহখিনি, গোটেই ভাল হৈছে কেম্পটো, এইটোৱে ভাল লাগিছে। আমাৰ এই ঢেকিয়াজুলি ব্ৰাঞ্চে আজি যোনটো ফ্ৰী আয়ুৰ্বেদিক কেম্প কৰিছে ফাৰ্ষ্ট টাইমৰ কাৰণে আমি বহুত ভাল পালোঁ। আমাৰ কি আছে, মই জ'নেল হেড আছোঁ, তো আমি ইয়াত আহিছোঁ চাবৰ কাৰণে। ইমান সুন্দৰভাৱে সিহঁতে অৰ্গেনাইজ কৰিছে আৰু পেচেণ্টৰ কথাটো আপোনালোক ক'লে 250 মোৰ পেচেণ্ট এইটো লাভ পাইছে। আমি SDM ডাঙৰীয়া, জইণ্ট ডাইৰেক্টৰ ডাঙৰীয়া আৰু যিমান ইয়াত ডক্টৰছ আহিছে আমাৰ চিভিল হস্পিটেলৰ পৰা হওক, তেজপুৰৰ পৰা হওক, এলোপেথিক ডক্টৰো আছে, আয়ুৰ্বেদিক ডক্টৰো আছে, সিহঁতক ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আৰু চিকিৎসাও হৈছে আৰু তাৰ লগত আমি ফ্ৰী ঔষধো দিছোঁ। আৰু এনেও তেওঁক কৈছোঁ যদি আগৰ কাৰণে ঔষধ লাগে বা কিবা আগত ৰিভিউ কৰিব লাগে, ইয়াত আপুনি চিভিল হস্পিটেল গ'লে তাৰ ডক্টৰবোৰ সিহঁতে চাই দিব। এইটো আমাৰ আৰম্ভণি এটা কেম্প, এনেকৈ আমাৰ ইচ্ছা আছে যে আৰু আমি কেম্প কৰোঁ, ফিউচাৰত আৰু আমি কেম্প কৰিম। কিয় আমি সন্মিলনৰ পৰা ইয়াত ৰাইজৰ কাৰণে কাম কৰি আছোঁ। আমাৰ নৰ্থ ইষ্টত এৰাউণ্ড 115 ব্ৰাঞ্চেছ আছে, 8,000 ওপৰত আমি মেম্বাৰ আছোঁ। তো আমি এই ধৰণৰ প্ৰকল্প লৈ থাকোঁ, ব্লাড ডনেশ্যনে হওক, আই চেকআপ কেম্প হওক, এই মানে ৰাইজৰ কাৰণে যিখিনি সুবিধা দিব লাগে। কিয় আমাৰ এটা দায়িত্বও আছে যে আমি ইয়াত আছোঁ, আমাৰ দায়িত্ব আছে যে ইয়াৰ সমাজৰ কাৰণে আমি কিবা এটা কৰোঁ। তো সেই দায়িত্বটো সৰু সুৰা এৰিয়াটো আমি যেনেকৈ পালন কৰিব বিচাৰি আছোঁ, আমি চেষ্টা কৰোঁ। আৰু চব ৰাইজে যদি মিলি আমাৰ লগত কাম কৰে তো ডাঙৰ ভাল কাম আমি কৰিব পাৰোঁ। তো এই কেম্পৰ কাৰণে মই ঢেকিয়াজুলি ব্ৰাঞ্চক বহুত বহুত ধন্যবাদ দিলোঁ আৰু স্পেচিয়েলি আপোনালোকক ধন্যবাদ দিলোঁ যে আপোনালোক আহি পেলাই এই বস্তুটো কভাৰ কৰিছে। মানুহে গম পাব এনেকৈ কেম্প হৈ আছে আৰু আগত কেম্প হ'লে বেছি মানুহে লাভ ল'ব পাৰে।